आज हम लोग का दुकान में ज़्यादा कस्टमर नहीं था इसलिए मैं तुम लोग दिनर भागतो देखा ना पास सन्धिया हुआ पास धुनिया बोनीटो कर पेलाय राति हो गल और एतिया हम लोग दुकान तो धुनिया बंद कर रहा है। तुम लोग केनेका लगा भिडिओ कमेंट करके जनाना थैंक यू। আজি যে টিকাফটা ৰ'দ দিব মই কিন্তু এতিয়াই কনফাৰ্ম। এনেকুৱা গেলা গৰমততো গা নোধোৱাকে থাকিব নোৱাৰি, কিন্তু আমাৰ লগৰ কিছুমান আছে ইহঁতে গেলা গা নোধোৱাকে থাকে। ইহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰা। এণ্ড দোকানত আহি ভাবি আছোঁ যে দোকান খুলিম নে নুখুলিম, কাৰণ এনেকৈ গেলা গৰমত গাটো একদম এলোহা বনাইছে, একদম একো কাম কৰিব মন নোযোৱা হৈছে কৈছোঁ নহয়। আৰু তাৰ পাছতে মই পইচা গণত লাগি গ'লোঁ। তেনেকুৱাতে এটা কাষ্টমাৰ আহি গ'ল আৰু পইচা বুলি কিয় কৈছোঁ তোমালোকক কৈ আছোঁ। তাৰপিছত কাষ্টমাৰটোৰ পৰা ধুনীয়াকৈ বনিটো কৰিলোঁ, একদম মজাই লাগি গ'ল। 1 কেজি কাৰ্টুনৰ দাম 15 টকা আৰু এনেকৈ যদি 50 কেজি কাৰ্টুন বেচিব পাৰোঁ জানাই নহয় গাইজ, পইচাই পেচা হোগা। আৰু পাছত দেশৰ নামত মই অলপ স্বচ্ছ ভাৰত মিছন চলাই ল'লোঁ, কাৰণ গাইজ সেইখিনি ময়ে লেতেৰা কৰিছিলোঁ বুজিছা গাইজ। আজি ব্ৰেকফাষ্টত খালোঁ মোৰ ফেভাৰেট বস্তু গাইজ বুজিছা, আমুলৰ আইচক্ৰীম এণ্ড গৰম গৰম পেটিছ। এই দুটা যদি একেলগে মিলাই খোৱা ন গাইজ কৈছোঁ নহয় তুমি তোমাৰ এক্সৰ কথা পাহৰি যাবা বুজিছা, এবাৰ ট্ৰাই কৰা। आज हम लोग का दुकान में ज़्यादा कस्टमर नहीं था इसलिए मैं तुम लोग दिनर भागतो देखा ना पास सन्धिया हुआ पास धुनिया बोनीटो कर पेलाय राति हो गल और एतिया हम लोग दुकान तो धुनिया बंद कर रहा है। तुम लोग केनेका लगा भिडिओ कमेंट करके जनाना थैंक यू।